হেল্ল' এভৰিৱান, হেপাহৰ পাত্ৰৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে মই আজি কি বনাবলৈ ওলাইছোঁ। এইখিনি শুকান মাছ প্ৰথমে মই অকণমান ফ্ৰাই কৰি ল'ম, যিহেতু অকণমান ফ্ৰাই কৰি ল'লে খাবলৈ ভাল হয়, সেইকাৰণে অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি হৈ গ'ল ফ্ৰাই কৰা। তাতে তেলতে দিলোঁ পিঁয়াজ এটা আৰু আদা নহৰু পেষ্টটো মই দিছোঁ, আৰু এইখিনি কেঁচা গোন্ধ যোৱালৈকে মই অকণমান ভাজি ল'ম। গেছটো ল' মিডিয়ামত দি থৈছোঁ, আৰু এতিয়া অকণমান হালধি গুড়া দিছোঁ, আৰু এতিয়া ইয়াতে দিছোঁ অকণমান মিট মছলা। মছলাটো যিমানেই হয় খাবলৈ ভাল লাগে, সেইকাৰণে মছলা অকণমান সৰহকৈ দিব লাগে। আৰু ইয়াতে দিছোঁ সৰু সৰুকৈ কাটি লোৱা আলুটো। আপোনালোকে ইয়াত কি চব্জি দিয়ে জনাবচোন মোক। মই ইয়াতে আলু এড কৰিছোঁ, আৰু ইয়াতে অকণমান বেঙেনা দিম। এয়া বৰ বেঙেনাটো মই অকণ পানীত তিয়াই থৈছিলোঁ, আৰু এইকেইটা দি দিছোঁ ইয়াতে। খিনি অকণমান ভাজি ল'ম মই। ইয়াতে এতিয়া আন্দাজমতে নিমখ দি পেলাই অকণমান লৰাই ল'ম। এতিয়া এইখিনি মাছখিনি যে ভাজি থৈছিলোঁ, কালাৰটো দেখিছে ইমান ধুনীয়া হৈছে। ইয়াতে এতিয়া মই দি দিছোঁ, আৰু লগতে দুটা কেঁচা জলকীয়া আপোনালোকে খোৱা অনুযায়ী অলপমান বেছিকৈ দি ল'ব। আৰু এইখিনি এতিয়া অকণমান পানী দি পেলাই মই লৰাই দিছোঁ। অকণমান গৰম পানী দিছোঁ, বেছি দিয়া নাই, অকণমান সিজিব লাগিব যে। ঢাকোন মাৰি দিছোঁ। এইখিনি চাওক, ঢাকোন উদঙাই অকণমান হৈছেই, সিজিছে প্ৰায়, খাবলৈ পৰা হৈছে। আৰু এতিয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।